সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকনলজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জনে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আপোনালোকক মই ক'ম যে আপোনালোকক টেকনলজি ৰিলেটেড ভিডিঅ'ৰ লগতে আপোনালোকে দৈনন্দিন নিউজৰ খবৰ আপোনালোকে মোৰ এই চেনেলটোত পাব। আৰু ক'ত কিমান জব ওলায়, কি ওলায়, সকলো অসমৰ ভাৰতীয় লগতে আন্তঃৰাষ্ট্ৰীয় লগতে ৰাষ্ট্ৰীয় জগতৰ যি খবৰ আছে সকলোবোৰ মই দিবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নমস্কাৰ জনাইছোঁ, মই জনে আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক ক'ম অইল ইণ্ডিয়া লিমিটেডৰ ৰিক্ৰুটমেণ্ট ওলাইছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু ৰিক্ৰুটমেণ্টত কি আছে আৰু কি পষ্ট আছে, কোনটা মানে বিভাগৰ কোনটো কিমান পষ্ট আছে সেই বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টো লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাওক শেষলৈকে, তেতিয়াহে আপোনালোকে বুজি পাব যে কিমান পষ্ট আছে আৰু কিমান স্কেল আছে আৰু কোন ডিষ্ট্ৰিক্ট এভেইলেবল হয় এইটো এডভাৰটাইজমেণ্টৰ কাৰণে। সম্পূৰ্ণ চালেহে আপোনালোকে বুজি পাব। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ মই এতিয়া পঢ়ি শুনাই আছোঁ যে অইল ইণ্ডিয়া লিমিটেড নৱৰত্ন পাব্লিক সেক্টৰ আণ্ডাৰটেকিং ইজ দ্য পেইনৰ অফ ছেকেণ্ড লাৰ্জেষ্ট নেশ্যনেল আপষ্ট্ৰীম অইল এণ্ড গেছ কোম্পানী। আপোনালোকে এইটো অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইটত গ'লেও পাব। অইল ইণ্ডিয়া লিমিটেড ইয়াত কেনেকৈ কৰিব লাগিব আপোনালোকক মই কৈ আছোঁ। ইয়াত দিয়া আছে যে ফিল্ড হেডকোৱাৰ্টাৰৰ পষ্ট হয় এইবিলাক পাইপলাইনৰ পষ্ট নহয়। আৰু পাইপলাইন ক'ত আছে ইয়াত দিয়া আছে। অইল হেজ প্ৰেচাৰ্ছ বা USA ৰাছিয়া, আমাৰ অইল ইণ্ডিয়া পাইপলাইন ক'লৈকে আছে USA ৰাছিয়া, লাভিয়া, নিগেৰিয়া, গাবন, ভেনেজুৱেলা, ইজৰাইল, বাংলাদেশ এণ্ড মজাম্বিক। তাৰপিছত যে ফ্ৰেণ্ডছ, আপোনালোকৰ গ্ৰেড পে কিমান হ'ব, পইচা আপোনালোকে কিমান পাব এইটো চাকৰিত, এইখিনি চাওক ফ্ৰেণ্ডছ। পইচাটো দিয়া আছে, পে স্কেলটো দিয়া আছে 26,600 পৰা ষ্টাৰ্ট হ'ব 90,000 টকালৈকে। তাৰমানে আপোনালোকৰ পে স্কেল হ'ব 26,600 টকা। তাৰপিছত ফ্ৰেণ্ডছ পষ্ট কি ওলাইছে, পষ্ট ওলাইছে JSC 1 2021 জেনেৰেল এছিষ্টেণ্ট ক্লাৰ্কত ল'ব। ক্লাৰ্কৰ কাৰণে এইটো পষ্ট ওলাইছে ফ্ৰেণ্ডছ। আপোনালোকে ক্লাৰ্ক হ'ব পাৰিব, ক্লাৰ্কত আপোনালোকে এইটো পষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈ আছোঁ যে এডুকেশ্যন কোৱালিফিকেশ্যন কি খুজিছে 10+2 এনি ষ্ট্ৰীম। ইয়াত কোনো ষ্ট্ৰীম ধৰি দিয়া নাই, আৰ্টছ ছায়েন্স কমাৰ্চ একো ধৰি দিয়া নাই। ইয়াত অকল আপোনালোকে 10+2 হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈ আছোঁ ফ্ৰেণ্ডছ, আপোনালোকক কি লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেটখন হ'লে আপোনালোকে এইটো পষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ধৰি দিছে যে পষ্টৰ সংখ্যা SC 8টা দিছে পষ্ট, STৰ কাৰণে দিছে 14টা। আপোনালোকে ভাবিব নালাগে ST প্লেন আৰু হিলছ এক্সট্ৰাকৈ দিয়া নাই, ST বুলি দিছে অকল। তাৰপিছত OBC দিছে NCL 32টা পষ্ট, আৰু EWS যিসকল আছে তেওঁলোকৰ কাৰণে দিছে 12টা পষ্ট, আৰু UR আনৰিজাৰ্ভ, তাৰমানে কাৰো কাৰণে ৰিজাৰ্ভ নহয়, সেই জেনেৰেল যিবোৰ তাৰ কাৰণে 54টা পষ্ট। তাৰপিছত ফ্ৰেণ্ডছ ইয়াত দিছে যে নট ইন এডিশ্যন টু দ্য ৰিজাৰ্ভেশ্যন পষ্ট SC ST OBC NCL EWS post will also be reserved for person benchmark disabilities and ex-servicemen as per government guidelines. মতে যিখিনি আছে এক্স ছাৰ্ভিচমেন ST OBC EWS সেইসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে ফ্ৰেণ্ডছ। তাৰপিছত ইয়াত এইবোৰ দিছে যে পষ্ট আইডেণ্টিফাইড চুইটেবল LV D HH OA OL এইবিলাক অইলৰ পষ্টৰ নাম হয়। তাৰপিছত আপোনালোকক মই যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি কৈ আছোঁ ফ্ৰেণ্ডছ। আপোনালোকক জেনেৰেল কেটাগৰীৰ এজ লিমিট ধৰি দিছে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে। তাৰপিছত দিছে ST SCৰ বয়স 18 বছৰৰ পৰা 35 বছৰ বয়সলৈকে, আৰু OBCত দিছে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে। সেইমতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ৰিলেক্সেশ্যন আছে ST SCৰ কাৰণে, এইবোৰ ইয়াত দিছে। তাৰপিছত চিলেকশ্যন মেথড, আপোনালোকৰ চিলেকশ্যনটো কেনেকৈ হ'ব সেইটো বিষয়ে জানিব লগাটো খুবেই দৰকাৰ। আপোনালোকক মই কৈ আছোঁ CBT টেষ্ট হ'ব, এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব। সেইটো টেষ্টত কোৱালিফাই কৰাৰ পিছত আপোনালোকে এই চাকৰিটোৰ কাৰণে যোগ্যতা বুলি তেওঁলোকে আপোনালোকক দি দিব। তাৰপিছত আপোনালোকৰ আৰু এটা টেষ্ট হ'ব, ইয়াত দি দিছে দ্য চিলেকশ্যন প্ৰচেছ চেল কনচিষ্ট কম্পিউটাৰ বেছড টেষ্ট CBT কোৱালিফাইং মাৰ্কছ উইল বি মিনিমাম 40% মাৰ্কছ ফৰ ST SC পাৰ্চন। যিসকলে 40% মাৰ্ক পাব ST SC সিহঁতৰ কাৰণে কোৱালিফাই হ'ব। আৰু যিসকল বেঞ্চমাৰ্ক ডিজিবিলিটি আপোনালোকক মই আগতে ক'লোঁ সেইসকলৰ কাৰণে ৰিজাৰ্ভ আছে 50%। তাৰপিছত CBT টেষ্টটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যেতিয়া ক্লিয়াৰ কৰিব, তাৰপিছত এডমিট কাৰ্ড আহিব, তাৰপিছতহে দিব পাৰিব CBT টেষ্টটো। তাৰপিছত ইয়াত দিছে যে ফ্ৰেণ্ডছ দ্য কুৱেশ্যন পেপাৰ ফৰ কম্পিউটাৰ বেছড টেষ্ট CBT মানে যিটো সম্পূৰ্ণ ভাষাত কয় কম্পিউটাৰ বেছড টেষ্ট উইল কনচিষ্ট 3 ছেকশ্যন, 3টা ছেকশ্যনত হ'ব ফ্ৰেণ্ডছ। তাৰপিছত ইয়াত লেংগুৱেজবোৰ দিছে জেনেৰেল নলেজ, ইংলিছ লেংগুৱেজত আহিব, আৰু জেনেৰেল লেংগুৱেজৰ ওপৰত
কুৱেশ্যন কাটিব আৰু এৱাৰনেছ উইথ সাম কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেডৰ কিছুমান এৱাৰনেছ যিবিলাক মানে বেছিক নলেজ হয় সেইবিলাক জানে নে নাজানে তাৰ ওপৰত কুৱেশ্যন আহিব তাৰপিছত নিউমেৰিকেল কুৱেশ্যন আহিব তাৰপিছত মেণ্টেল এবিলিটি কুৱেশ্যন আহিব তাৰপিছত টেকনিকেল ৰিলেটেড অলপমান কৰ্চৰ কুৱেশ্যন আহিব তাৰপিছত ইয়াত দিছে ফ্ৰেণ্ডছ টেকনিকেল নলেজৰ ওপৰত 60% কুৱেশ্যন থাকিব আপোনালোকৰ আৰু আপোনালোকৰ যিটো মেণ্টেল এবিলিটি আছে তাৰ ওপৰত থাকিব 20% আৰু ইংলিছ লেংগুৱেজৰ ওপৰত যিটো কুৱেশ্যন কাটিব ফ্ৰেণ্ডছ সেইটো 20% থাকিব তাৰপিছত কৈ আছোঁ ফ্ৰেণ্ডছ টোটেল আপোনালোকৰ 100% তাৰমানে 100 নম্বৰৰ কুৱেশ্যন আহিব আৰু ইংলিছ আৰু এছামিছ দুটা মাধ্যমত কম্পিউটাৰ বেছ টেষ্টটো হ'ব ইংলিছ যোনে ইংলিছ মিডিয়ামত তেওঁলোকে ইংলিছত দিব পাৰিব আৰু যিসকলে অসমীয়া তেওঁলোকে অসমীয়া দিব পাৰিব আৰু সময়সীমা থাকিব আপোনালোকৰ 2 ঘণ্টা আপোনালোকে 2 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে ক্লিয়াৰ কৰিব লাগিব আপোনালোকে এইখিনি বস্তু চাই লওক 2 ঘণ্টা সময় হ'ব ফ্ৰেণ্ডছ 2 ঘণ্টা সময় লাগিব এইখিনি আগতে আছিল ক'ত গ'ল এইখন ডাঙৰটো সেইকাৰণে আপোনালোকক দেখাই আছোঁ ইয়াতে আছিল এইটো চাওক ফ্ৰেণ্ডছ এইটো 2 ঘণ্টা সময় আপোনালোকক ধৰি দিছে 2 ঘণ্টা সময় লাগিব তাৰপিছত ফ্ৰেণ্ডছ দিছে যে যিসকলে CBT টেষ্ট পাছ কৰে সেইসকলে নেক্সট ফেজত যাই পাব তাৰপিছত ফ্ৰেণ্ডছ ডকুমেণ্ট চাৰ্টিফিকেট টেষ্টিমনিয়েল তাৰমানে আপোনালোকৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন হ'ব এমপ্লয়মেণ্ট যেতিয়া আপোনালোকৰ চিলেকশ্যন হ'ব তেতিয়া আপোনালোকৰ ডকুমেণ্টছবোৰ ভেৰিফিকেশ্যন হ'ব আৰু কি চাৰ্টিফিকেট লাগিব ইয়াত ধুনীয়াকৈ দি আছে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু আপোনালোকক মই পঢ়ি দি আছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে জানেই সেইখন লাগিব এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ক্লাছ 10 ইছ্যুড বাই যি ক্লাছ 10ৰ মাৰ্কশ্বিট আছে চাৰ্টিফিকেট এডমিট কাৰ্ড যিমানবোৰ আছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ পৰা সকলোবোৰ লাগিব তাৰপিছত মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ক্লাছ 10+2 তাৰমানে হাই ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব তাৰপিছত ডিপ্ল'মা চাৰ্টিফিকেট যিকোনো 6 মাহৰ ডিপ্ল'মা আপোনালোকক লাগিব সেইখনটো লাগিবই তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে SC ST OBC হয় তেন্তে কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু যদি আপোনালোকে NCL হয় OBCৰ NCL যিটো কেটাগৰী ধৰি দিছিল নন ক্ৰিমি লেয়াৰ সেইটো চাৰ্টিফিকেট আপোনালোকৰ লাগিব আৰু ইনকাম চাৰ্টিফিকেট যিসকলে EWS চাৰ্টিফিকেট এপ্লাই কৰিব ইকনমিলি উইকাৰ ছেকশ্যন যিসকল আছে সেইসকলৰ কাৰণে আৰু যিসকলে ডিজিবিলিটি আপোনালোকক মই ক'লোৱেই ডিজিবিলিটি যিসকলে এপ্লাই কৰিব তেওঁলোকে ডিজিবিলিটি চাৰ্টিফিকেট দিব লাগিব তাৰপিছত আপোনালোকৰ যদি এক্স সাৰ্ভিসমেন যদি সেই কৰে সেইবোৰ লাগিব তাৰপিছত ফটো পাছ ফৰ WCL ইফ এপ্লিকেবল যদি আপোনালোকৰ ফটো পাছ WCL আছে সেইটো এপ্লিকেবল হ'ব তাৰপিছত ভ্যালিড নম্বৰ অবজেকশন সাৰ্টিফিকেট সাইন বাই কনসাৰ্ট অথৰিটি ইফ এমপ্লয়েড ইন গভৰ্ণমেণ্ট সাৰ্ভিস পাব্লিক সেক্টৰ আণ্ডাৰটেকিং আপুনি যদি এক্সপিৰিয়েন্স আছে তেন্তে আপোনালোকৰ যদি তেনেকুৱা কোনটা সাৰ্টিফিকেট আছে তেনেকুৱা সাৰ্টিফিকেট একসেপ্ট কৰিব সেইবোৰ গোটেইবোৰ ভেৰিফিকেশ্যন কৰাৰ পিছতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো আগলৈ আহিব তাৰপিছত আপোনালোকৰ মেডিকেল ফিটনেছ লাগিব এইবোৰ ইয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব পাৰে তাৰপিছত এপইণ্টমেণ্ট এণ্ড প্ৰফেশ্যনেলি সিলেক্টেড কেণ্ডিডেটছ এইখিনি এপইণ্টমেণ্ট কেনেকৈ হ'ব সেইখিনি ইয়াত দিয়া আছে তাৰপিছত ফ্ৰেণ্ডছ ইয়াত দিয়া আছে জেনেৰেল ইনষ্ট্ৰাকশ্যন কি হ'ব COVID-19ৰ যিখিনি আমি বাধকতা আছে বৰ্তমান COVID-19 চিটুৱেশ্যন যিহেতু সেইকাৰণে COVID-19ৰ চিটুৱেশ্যনখিনি মানি চলিহে আমি আগলৈ পৰীক্ষাটো দিব যাব পাৰিম মানে COVID-19ৰ পৰা মানে পেণ্ডামিক যিটো চিটুৱেশ্যন সেইটো মানি চলিব লাগিব মাস্কখন নিব লাগিব চেনিটাইজাৰটো নিব লাগিব আৰু চেনিটাইজাৰ তাতো পাব আপোনালোকে পাৰিব টেনশ্যন নাই এইখিনি কৰিলে হৈ গ'ল তাৰপিছত কি আছে ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকক মই সেইখিনি কৈ আছোঁ তাৰপিছত আছে সাৰ্কুলাৰ কাট অফ দিয়া আছে ইয়াত যে সাৰ্কুলাৰ কাট অফ ডেট ফৰ এজ আপোনালোকৰ এজটো ঠিক থাকিব লাগিব তাৰপিছত লাষ্ট ডেটৰ আগত সাবমিশ্যন হ'ব লাগিব আপোনালোকৰ 15/8/2021 আগত আপোনালোকে সাবমিশ্যন কমপ্লিট কৰিব লাগিব আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এইটো ৱেবছাইটত ফ্ৰেণ্ডছ ভালকৈ চাই লওক www.oilindia.com কাৰেণ্ট অপেন new.aspx আপোনালোকে এইটো 1/7/2021 আৰম্ভ হৈছে আৰু 15/8/2021 এইটো ক্লোজ হ'ব আৰু যদি এক্সটেনশ্যন কৰে তেতিয়াহ'লে আপোনালোকক মই জনাম আপোনালোকে মোৰ এইটো চেনেলতে পাব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়াহে আপোনালোকে আগলৈ মোৰ ভিডিঅ'বোৰ পাব চ' ফ্ৰেণ্ডছ আপোনালোকৰ ইউজাৰ ID পাছৱৰ্ড যিবোৰ আপোনালোকে অনলাইন কৰোঁতে পাব সেইবোৰ ভালকৈ থৈ দিব পিছলৈকে লাগিব ইয়াত দি দিছে ধুনীয়াকৈ তাৰপিছত অনলাইন এপ্লিকেশ্যন ফিজ আপোনালোকৰ কিমান হ'ব 200 টকা আপোনালোকৰ GST ধৰি পেলাই আপোনালোকৰ যিখিনি হ'ব পইচা 200 টকা দিব লাগিব তাৰপিছত আপোনালোকে অনলাইন মেথডতো পে'মেণ্ট কৰিব পাৰিব টেনশ্যন নাই আৰু যিসকলে ST SC ডিজিবিলিটি সেইসকলে এক্সটেণ্ডেড ফ্ৰম পেইং ইন অনলাইন এপ্লিকেশ্যন ফিজ সেইসকলে পে'মেণ্ট কৰিব লাগিব ফ্ৰেণ্ডছ all the details given the online application form will be treated and as final no changes will be entertained তাৰ মানে আপোনালোকৰ সাবমিশ্যন হোৱাৰ পিছত তাৰপিছত চেঞ্জ কৰিব নোৱাৰিব সেইকাৰণে ভালকৈ ছাবমিট কৰিব আপোনালোকে অনলাইন কৰিব পাৰিব www.oilindia.com আপোনালোকে এইখিনি কৰিলে আপোনালোকে এইটো বস্তুৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কিছুমান আপোনালোকক ডিষ্ট্ৰিক্ট ধৰি দিয়া আছে সেই ডিষ্ট্ৰিক্টকেইখনতে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকক কি ডিষ্ট্ৰিক্ট ধৰি দিছে সেইকেইটা মই ডিষ্ট্ৰিক্ট কৈ আছোঁ
ফ্ৰেণ্ডছ আপোনালোকক মই ডিষ্ট্ৰিক্টকেইখন কৈ লৈছোঁ আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টতহে ল'ৰা ছোৱালীবোৰে এপ্লাই কৰিব পাৰিব এইটো পষ্টত আপোনালোকক এইটো জনাটো বহুত দৰকাৰ আছিল কোনকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব আপোনালোকক মই কওঁ যে ডিষ্ট্ৰিক্টকেইখন হ'ল ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ ইন আছাম তাৰপিছত চাংলং ডিষ্ট্ৰিক্ট দিছে অৰুণাচল প্ৰদেশৰ পৰা তাত যিহেতু আমাৰ অইল ইণ্ডিয়াৰ ফিল্ড এণ্ড হেডকোৱাৰ্টাৰ আছে আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ হ'ব দুলীয়াজানৰ পৰা এইখিনি কৈ আজি ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব যদি এতিয়ালৈকে মোৰ চেনেল কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ গুড বাই জয় অসম